So hello guys, আজি আমি যাম ঝৰ্ণা গৰমত মৰম বিচাৰি এ চাও পৰে কিমান বতৰ একদম গৰম তাত ঝৰ্ণা যাম ঝৰ্ণাত গৈ পেলাই অলপ গা ধুম কিবা কিবি হেৰি কৰিম এনজয় কৰিম অলপ স্পেট খাম বেয়া বস্তু নাখাওঁ আৰু আমি ইমানো বেয়া লৰা নহয় তারপরে এইখন যাব আজি ৰকেট কেখন পুৰা চশমা লগাই আহি গৈছে ইয়াৰ লোক অলপমান উৎপাদ হ'ব এইফালে আৰু ইয়াৰ লোকেশ্যন চাব পাৰে মজা হৈছে এইফালে এই পাহাৰটো যে আছে এইফালে আছে ঝৰ্ণাটো বেছি দূৰ নহয় ইয়াৰ পৰা 10 কিলোমিটাৰ মান হ'ব অলপ খোজকাঢ়ি যাব লাগিব মানে আৰু বাস চাওঁ এতিয়া কি হয় আগৰে চাই থাকো ভিডিঅ'টো কণ্টিনিউ কৰিব বাস স্কিপ নকৰাকে চাই থাকিব দেই তেতিয়াহে মজা হ'ব স্কিপ কৰিলে মানে অলপ আমাৰ লিডাৰটো এয়া যোনটোৱে হেৰি কৰিছে আমাৰ মেইন লিডাৰটো ইয়ে কৰিছে গোটেইখিনি যিমানখিনি আজি মানে যি হ'ব আৰু দিনটো আৰম্ভণি পৰা একদম পুৰা সমাপ্তলৈকে সব দায়িত্ব লৈছে আমাৰ এয়া আছে সদায় আছে আৰু বাকী এইফালেও আছে এই আমাৰ ভাইচ প্ৰেচিডেণ্ট এয়া কেমেৰামেন হৈ আছে বৰ্তমান সো এতিয়া আৰু ষ্টাৰ্টিং হ'লে হ'ল আৰু কিবা ধামাকা হ'লে হ'ল অলপমান এইটো সেয়া চেনি হয় গাৰ্লফ্ৰেণ্ড নাই কিন্তু 7জনী মানৰ লগত চেনি খাই থাকে মানে কি আৰু এজনী থাকিলে মানে এজনীৰ লগতে লাগি থাকিব লাগে কিন্তু চেনি খাই থাকিলে 7জনী মানৰ লগত লাগি থাকিব লাগে সেইকাৰণে আজিলৈকে গাৰ্লফ্ৰেণ্ড বনোৱা নাই চব বেষ্ট ফ্ৰেণ্ড তো চাই থাকিব আৰু ভিডিঅ'টো আগতে স্কিপ নকৰিব আৰু আমি ষ্টাৰ্টিং কৰি দিওঁ এই গাড়ী আহিছে চাইডত দি দিওঁ তো ৰেডি না চব যাবলৈ ৰেডি না চব পার্কিং গৰমত মৰম বিচাৰি কিটো ভিডিঅ'টো চলি আছে না লোকেশ্যনটো চাক ফু ওই জেগাটুকুৰৰ নাম কি জানো হা এই আমাৰ লিডাৰটো আমলি দা এইফালে মেচ দা আমাৰ গোটেই পাৰ্টিটো অৰ্গানাইজ কৰা মেইন লিডাৰটো এইটো বাকী এইফালে ভাইচ প্ৰেচিডেণ্ট আৰু কি হ'ব মানৱ কি হয় তই ভাইচ প্ৰেচিডেণ্ট মানৱ হেৰি কিছিলে এইটো ৰ এছিষ্টেণ্ট মেনেজাৰ বাকী আমি বেয়া বস্তু নাখাওঁ এয়া স্প্ৰাইট এই যে আৰু কিবা কিবি জেগাটো ভালে আছে বাৰু ঐ জানুৱাৰী মানত এইফালে অকল পাৰ্টি কৰিব আহো ন না বানপানী হয় যি ৰ'দ আৰু গৰম নহয় ঠাণ্ডা হৈ থাকিব সুধিছে গা ধুই আহিছ নেকি বোলে ল'ৰা মানে আৰু গৰমত গা ধুই চৰি গৰমত ৰাতিপুৱা গা ধুই না আৰু গা ধুম ন স্মাৰ্ট হলে মানে তেনেকুৱা হয় হা ঐ ঝৰ্ণাটো ক'ত কাঢ়ি আছো পোৱাই নাই লক্ষ্য স্থান আমি এতিয়ালৈকে পোৱাই নাই আমিতো আগতে আহে নাই এই বেৰিটো আহিছিলে ই আৰু অলপমান দূৰ গৈ কমচে কম 5 কিলোমিটাৰ মান চাগে খোজকাঢ়ালে বেছি দূৰ নাই আৰু এইটোৱে ডাইলগটা শুনি পুৰা এনেকৈ কৰি 5 কিলোমিটাৰ মান খোজকাঢ়ালে আৰু কেই কিলোমিটাৰ মান খোজকাঢ়িব লাগে আৰু গোটেইকেইটা এইটো ভিডিঅ'ত যদি 1 মিলিয়ন ভিউজ আহে তেতিয়াহে আমাৰ মৃত্যুঞ্জয় ৰাইডটো আহিব সোনকালে 1 মিলিয়ন ভিউজ কৰি দিলে হ'ল আৰু পালো আৰু ন তেতিয়াহে মৃত্যুঞ্জয় আহিব ৰাইজে একদম পুৰা ছাপোৰ্ট কৰিব লাগিব আৰু এইটো ভিডিঅ'ত কমচে কম 1 মিলিয়ন ভিউজ আহিব লাগিব তো গাইছ জেগাৰ নাম জানো না কিবা জানো লোকেশ্যন একো নাজানো
বাছ গম পাওঁ ঝৰ্ণা এটা আছে সেইটোকে দেখুৱাম ঝৰ্ণাটো কিমান দূৰত আছে এইটো আমিও নাজানো লগৰকেইটা লৈ গৈ আছো খোজকাঢ়ি ভগৱান জানে আৰু কিমান দূৰ আছে খোজকাঢ়িব অশান্তি লাগিছে খালি চাউণ্ডটো শুনা লাগিছে ঐ এইটোতে যদি এই অৱস্থা হৈছে দে তেতিয়া তহঁতে যে কৈ আছ আহা ভাই কেদাৰনাথ যাম তাত কি কৰিবি হা কেদাৰনাথ কি হেলিকপ্টাৰত যাবি ইমান অকাত নাই হা আমাৰ খোজকাঢ়িয়ে যাব লাগিব ঐ কেদাৰনাথ কেই কিলোমিটাৰ বোলে জানো 12 কিলোমিটাৰ নে 13 কিলোমিটাৰ খোজকাঢ়িব লাগিব হেলিকপ্টাৰ লোৱা অকাত নাই আমাৰ খোজকাঢ়িয়ে বেষ্ট ঘোঁৰাটো বেয়া লাগে না জীৱ জন্তুখিনি ইমান কষ্ট দিয়ে বেচাৰা 24 কিলোমিটাৰ বাহিৰী 7 ঘণ্টা নে 8 ঘণ্টা লাগে বোলে একো নাই খা আছে মনত বিশ্বাস থাকিলে তাতো পঞ্চি যাম অহা বছৰ যাম আমি কেইটাই যাম বেছি লগ নলওঁ বেছি হলে বেয়া কম হলে বেয়া ফাইনেলি পালো আৰু চাগে চবে ভিডিঅ' বনাব লাগিছে চেবে ইমান কষ্ট নাই আৰু আছে চাগে হয় জানো দুখৰ কথা পাই গলি মেইন লিডাৰটোৱে পিছ পৰি ৰৈছে অৱস্থা বেয়া হৈ গৈছে তাৰ পালো আৰু বোলে হয় না হয় ন চাউণ্ডটো শুনিছো পাই গলো চিষ্টেম ফায়াৰ দেংগে চেণ্ডেল লাগিলে মোৰ এইবাৰ আৰু লক্ষ্য স্থান ফাইনেলি পাই গলো ইমানো ডাঙৰ নহয় কিন্তু জেগাটো মজা আছে বাৰু ঠিকে আছে ধুনীয়া ইনষ্টাগ্ৰামৰ নামটো দি দিছো কোনোবা আহিলে মানে চাৰ্চ কৰিলে গম পাব এতিয়া জানো জেগাটো বঢ়ি আছে নামটোহে নাজানো কি নাম জানো নাজানো আৰু লগৰকেইটা লৈ আহিছিলে ভালে লাগিলে ঘূৰি পেলাই সেইকেইটা ইয়াত ৰখি আছে যাওঁ আৰু ত' যিমানখিনি এনজয় কৰিব লাগে কৰা হৈ গ'ল এতিয়া আৰু ঘৰ আৰু এতিয়া বাই বাই টাটা ৰ'দটো কমিলে আৰু এতিয়া ঠাণ্ডা ঠাণ্ডা লাগিছে গা ধুই ললো পুৰা একদম মজা লাগিলে বাকী এইখিনি আমাৰ লগৰখিনি পাৰ্টনাৰখিনি 5জনীয়া দল পুৰা 5 পাণ্ডৱ চিষ্টেম ফায়াৰ দেংগে বল আৰু এতিয়া ঘৰ এইফালে গ'লে কি পায় এইফালে জংঘল হেৰি আছে নেকি হা ৰুচন এইফালে কি পায় এইফালে আছে নেকি ঝৰ্ণা এইফালে ঝৰ্ণা আছে নেকি এইটো ঝৰ্ণাটো ৰাস্তাটো ইমান সৰু গমেই পোৱা নাযায় বাহিৰৰ পৰা ভিতৰত গ'লেহে গম পোৱা যায় ইমান ধুনীয়া ঝৰ্ণা এটা সোমাই আছিলে সৰু বাৰু খালি কিন্তু ভাল লাগিলে দেই আজি মজা এনজয় হ'ল ৰ'দটো এতিয়ালৈকে সামৰা নাই টাইম কিমান হৈ গ'লে 4টা বাজিব হ'ল লোকেশ্যন আগফালৰ দেখাই আছে আগফালৰ লোকেশ্যন কি মজা একদম অচাম জেগা ৰে এটা কথা দেই গা ধোৱাটো ব্লক কৰা নহ'লে মানে জানাই আৰু ল'ৰা মানুহ গা ধুলে মানে আমাৰ অৱস্থা নোহোৱা থাকে সেইকাৰণে আমি গা ধোৱা টাইমত ব্লগ কৰা নহ'লে কেইখনমান মাৰা আছে বাৰু ইনষ্টাগ্ৰামত দিব লাগিব ইনষ্টাগ্ৰামত ফ'ল' কৰিলে হ'ল জানো ID বাকী কেইটা কি আছে এজনৰ আছে ৰাহুল বেষ্টি এজনৰ আছে মানৱজ্যোতি কি হয় মানৱজ্যোতি 49 ইয়াৰ হ'ল তৰিত দাস ইয়াৰ হৈছে কি আছিলে ৰুচন 46 বাকী ইহঁতক কেইটাক নকৰিলে মোক কৰিলে হ'ল যাওঁতে যেনেকে 5 কিলোমিটাৰ 6 কিলোমিটাৰ খোজকাঢ়ি আহিছিলে আকৌ এতিয়া আমি এনেকে খোজকাঢ়ি যাব লৈছো উপায় নাই আৰু খোজকাঢ়ি মানে বাইক আনিছিলো বাইক আনিব নোৱাৰি ৰাস্তাটো যেনেকুৱা অৱস্থা গোটেই শিলগুটি চাব পাৰে বাইক আনিব নোৱাৰি বাইক একদম পুৰা 5 কিলোমিটাৰমান দূৰ আছে চাগে 5 কিলোমিটাৰমান নহ'ব পাৰে কিন্তু মানে ৰ'দ দিছে যে খোজকাঢ়ি পেলাই বহুত দূৰ নিচিনা লাগিছে ৰ'দটো আকৌ ওলাই আহিলে
আধা দিছেগে আহি পালো আৰু আধা চাগে যাব পাইছে ওম ফো ঐ হেল্ল' এভৰিৱান আপোনালোকে দেখি আছে ওকে 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 সো ফাইনেলি আমি বাইক ৰাখা জেগাটো পালো আৰু ঐ বহুত দূৰ খোজকাঢ়ি আহিলো চাব পাৰে বাপৰে বাপ কিমান দূৰ ফাইনেলি এতিয়া অলপ ভাল লাগিছে মাক কচম খোজকাঢ়ি খোজকাঢ়ি ভৰি বিষ হৈ গৈছে আৰু যেনেকুৱা ৰাস্তা চাওক না কেনেকুৱা যেনেকুৱা অৱস্থা ৰাস্তাৰ একদম খোজকাঢ়ি মানে 12 বাজি গৈছে এইফালে চাব আমাৰ ইয়াতে আছে বুজি পোৱাৰ ওচৰত আছে ফাইনেলি ইমান দূৰ খোজকাঢ়াৰ পিছত বাইক গলো আমাৰ লক্ষ্য স্থান চিষ্টেম ফাৰ দেংগে ঐ কেনেকুৱা লাগিলে এনজয় হলে না পুৰা কিবা পুৰা ধামাকা এইয়া ঝৰ্ণাৰ পানী দে অলপ দি দে কিবা কিবি মজা লাগিলে পুৰা এনজয় একদম পুৰা আজি সঁচা কৈছো এতিয়া ফটো শ্বুট অলপ হ'ব এয়া কেমেৰামেন আমাৰ চাব পাৰে মই আগতে ভাবা নাছিলো নহলে লৈ আহিব পাৰিলো হলো তাৰপিছত এতিয়া আৰু এণ্ডিং পইণ্ট ইয়াতে আৰু চাবলগীয়া ইমানেই আছিলে ইয়াৰ মানুহে কাম কৰি আছে তো আজি ভিডিঅ'টো ইমানতে এণ্ডিং হ'ল যদি আকৌ নেক্সট ভিডিঅ' কেতিয়াবা বনাওঁ পাই থাকিব আৰু ছাবস্ক্ৰাইব কৰি থাকিব চেনেলটো লাইক কমেণ্ট আৰু কি আছিলে শ্বেয়াৰ লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিলে হ'ল বিন্দাছ ছাবস্ক্ৰাইব টু মেইন কি হলা জাঙিয়া ফোন কৰ এইটো ক'ত আছে ফটাফট ফোন কৰ ফোনত লাগি আছিলে গাৰ্লফ্ৰেণ্ডৰ লগত सबसे कम दामी पर्दा जत पाए तात बोले दामी নহব मानवे डायलॉग এটা কব কি শুই থাকা কি লাগি কব না মুরগি ধরে বনে